কি মানে তুমি কি আহোঁতে মানে হেৰিয়ত আহিছা নেকি? তো এতিয়া আমি আহি পিনি মানে সোৱণশিৰি কলেজৰ পৰা চিধা আহি পিনি পাই গ'লো হোটেলত। আৰু হাই হেল্ল' গাইছ, ৱেলকাম বেক টু মাই এটা ব্লগ। তো ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যিহেতু যোৱাকালি দিনাখন আহি পিনে পাই গ'লোঁ গোগামুখত, ঘৰত আহি গ'লোঁ। তো এইটো মানে পূজাৰ কাৰণে এনেও আহিবলগীয়া আছিলে, তো 2-3 দিন আগতে গুচি আহিলোঁ। আৰু নেক্সট মা আৰু দাদাহঁততো আৰু 2-3 দিনৰ পাছত আহিব, সেইটো কাৰণে মই আগত গুচি আহিলোঁ। আহি পিনি মানে বাইক চাইকখন লৈ যাম বুলি ভাবি আছোঁ এবাৰ গুৱাহাটীলৈ। তো সেইটো কাৰণে অলপ বনাই মেলি লওঁ, আৰু পূজাৰ মাজততো এইখিনি কৰিব নোৱাৰোঁ, সেইটো কাৰণে মানে আগতীয়াকৈ গুচি আহিলোঁ। আহি পিনি বনাব লাগে বাইক চাইকখিনি। তো এতিয়া শুই উঠি আহি আছোঁ দোকানলৈ। তো দোকানৰ পৰা অলপ বস্তু লৈ যাওঁ, মানে বিস্কুট লৈ যাওঁ, চেনি অলপ লৈ যাওঁ। মানে দেউতা আছিলে, তো দেউতাটো চেনি নাখায়, একো টোটেলি মানে একোৱেই নাই। তো শুই উঠি চাহ বনাই দিছে, চাহো মানে একদম চেনি নাই মানে। তো সেইটো কাৰণে নিজে ওলাই আহিছোঁ, লৈ যাওঁ। আৰু এটা বস্তু আপোনালোকক দেখাম, স্কুলখন যে আগতে যে মই সোমাই পিনি ভিডিঅ' বনাওঁ স্কুলখনত, তো কি ধুনীয়াকৈ কালাৰ চালাৰ কৰি মেলি একদম চিকচিকীয়া কৰি থৈ দিছে। তো এতিয়া ইয়াতে সোমাই লৈছোঁ, সোমাই লৈ পিনি যাওঁ দোকানত গৈ পিনি বস্তুখিনি লৈ লওঁ। লৈ পিনি চাহ খোৱাই নাই মানে, মই শুই উঠিছোঁ, মুখখন ধুইছোঁ, ডাইৰেক্ট ওলাই আহিছোঁ বস্তুখিনি লৈ যাওঁ বুলি। তো চাহ খাই লওঁ, খাই লৈ পিনি আজি ক'ত যাওঁ চাওঁ। আৰু যিহেতু আজি মুকেশ আহিব, তো চিনি পাই চাগে, বহুতে ভিডিঅ' চাইছে তাৰ ভাগৰ চাগে, আমাৰ গোগামুখৰ এজন ল'ৰা, বহুত ধুনীয়া ভিডিঅ' বনাই আছে। আৰু ৰিচেণ্টলি তাৰ ভাগৰ চেনেলৰ মনিটাইজ হৈছে। তো সি আহিব, ক'ৰবাত যাম বুলি কৈছিলে। তো চাওঁ ক'ত যাব পাৰোঁ। আৰু তাতে বাইকখনো বেয়া হৈ আছে, মানে ষ্টাৰ্ট হোৱা নাই বাইকখন। কালি ষ্টাৰ্ট দিছিলোঁ, কিন্তু ষ্টাৰ্ট হোৱা নাই। তো এখন ষ্টাৰ্ট কৰিব লাগিব এতিয়া প্ৰথম। তো চাই লওঁ কি হয়। বনাবলৈ যদি নিজে পাৰোঁ তেতিয়া নিজে বনাম, নহ'লে আকৌ লৈ যাব লাগিব। তো যিহেতু বহুত দিন চলোৱা নাই না বাইকখন, ঘৰতে এনেই আছিলে, তো সেইটো কাৰণে তেনেকুৱা হৈ আছে। তো চাই লওঁ এতিয়া। তো বলক এতিয়া প্ৰথম দোকানৰ বজাৰটো কৰি ঘৰত যাওঁ। তো চাই থাকিব ভিডিঅ'টো, আশা কৰোঁ চাই পিনি ভালে পাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইফালে পেকিং কৰি আছে মোৰ চেনি, তো ৰখি আছোঁ। তাৰ এইফালে চাওক পূৰা ৰ'দটো ওলাইছে আৰু অলপকৈ। মানে ৰ'দটো চাওক কি ধুনীয়াকৈ ওলাইছে মানে, নহ'লে মানে ৰাতিপুৱা পূৰা ডাৱৰ হৈ আছিলে, বৰষুণো দি আছিলে। তো কালিতো পূৰা ননষ্টপ বৰষুণ। তো দেখিছে পানী চানী পূৰা ভৰ্তি হৈ আছে। তো এতিয়া ৰ'দটো দিছে ন, এইটো ভালেই লাগিছে, কাৰণ বাইকখন লৈ পিনে ওলাই যাব পাৰিম, কি মজা লাগিছে। লাগে চাহকাপ বনাই খাই নলওঁ ন, মাতটো এনেকৈ ওলাই থাকিব। তো প্ৰথম চাহটো খাই লওঁ, তাৰপিছত বাকী কাম। তো এতিয়া এইফালে মোৰ ভাগৰ বাইক ষ্টাৰ্ট হৈ গ'ল, মানে বাইকখন বহুত দিন চলোৱা নাছিলে, তো সেইটো কাৰণে ষ্টাৰ্ট হোৱা নাছিলে। তো এতিয়া বাইক ষ্টাৰ্ট হৈ গ'ল, কিন্তু বেক চকাৰ হাৱা নাই। তো হাৱাই নাই নে পামচাৰ হৈছে ঠিকান নাই। তো এতিয়া আকৌ চলাই লৈ যাওঁ। তো গৈ পিনি হাৱাটো দি চেক কৰি চাওঁ, যদি হাৱাটো ৰখে তেতিয়াহ'লে ঠিক আছে, যদি হাৱা নৰখে তেতিয়াহ'লে আকৌ পামচাৰ মাৰিব লাগিব। তো এতিয়া অলপ ওলাই যাওঁ। তো ৰেডি হৈ গ'লোঁ, তো বলক এতিয়া ওলাই যাওঁ। তো বাইকখনটো ষ্টাৰ্ট হৈছিলে, আধা বাট চলাই আহিলোঁ। আকৌ মানে সেই স্কুলখনৰ ওচৰতে মানে আকৌ ষ্টাৰ্টটো বন্ধ হৈ থাকিল। তাৰপৰা ষ্টাৰ্ট দিছোঁ, ষ্টাৰ্ট নলয় মানে, সেইটো কাৰণে আকৌ ওচৰৰ মানুহ ঘৰত থৈ আহিছোঁ। গৈ মেকানিক এটাকে লৈ আহিমগৈ নেকি, তেনেকৈ কিবা এটা কৰিব লাগিব ষ্টাৰ্টটো দিবৰ কাৰণে, তাৰপিছতে বাকীখিনি বনাব লাগিব। তো এতিয়া খোজকাঢ়ি আহি আছোঁ, আকৌ ৰিক্সাত যাব লাগিব এতিয়া, উপায় নাই আৰু। তো এতিয়া এইফালে টমটমত বহি আহি আছোঁ পূৰা এই লাষ্ট ডেপত আৰু এতিয়া আহি গ'লোঁ চাৰিআলি পাই গ'লোঁ। তো এতিয়া এইফালে আছে গেৰেজটো, ইয়াত এতিয়া চাই লওঁ কোন আছে, কোনোবা এটা কথাই লৈ যাব লাগিব মানে এতিয়া। তো এতিয়া এইফালে আমাৰ ভাইটি এজনক লৈ আহিলোগৈ, আৰু এইফালে এতিয়া পূৰা বনাই আছে বাইকখন, কি হ'ল প্ৰব্লেম। তো বনাই লওক, তাৰপিছত ওলাই যাব লাগিব, ক'ৰবাত যাম মানে। তো এইফালে দুটা হাৱাও নাই, বাইকৰ হাৱা দিবৰ কাৰণে ওলাই আহিছিলোঁ। তো এতিয়ালৈকে আনিছোঁ, এতিয়া বনাই লওক, তাৰপিছত গম পাম আৰু কি বেয়া হৈ আছিলে। হয়তো ডিলাৰ আকৌ লৈ যাব লাগিব মানে গেৰেজলৈ, ইয়াতে ষ্টাৰ্ট দি মেলি। তো কমপ্লিট কৰি লওক, তাৰপিছত লৈ যাম আৰু। তো এতিয়া বাইকখন মানে ষ্টাৰ্ট কৰি থৈ গ'লি, প্লাগটো মানে একদম অৱস্থা নাইকিয়া হৈ আছিলে বাইকৰ ভিতৰত, মানে একদম গেলি মেলি, মানে বহুত দিন চলোৱা নাই বাইক, তেনেকৈ আছে। তো সেইটো কাৰণে প্লাগটো চেঞ্জ কৰি দিলে, আৰু এতিয়া ষ্টাৰ্ট হৈ গ'ল। তো এতিয়া লৈ পিনি যাওঁ আকৌ দোকানত, তাত গৈ পিনি হাৱা দিওঁগৈ, হাৱা দিয়াৰ পিছৰ পৰা মানে ভালকৈ চলাব পাৰিম আৰু। তো এতিয়া যাওঁ, বলক এতিয়া ৰন্ধা মই হাৱা দিওঁগৈ, তাৰপিছত আহি আছোঁ। আপুনি মাতক গাড়ীখন ইয়াতে কৰিব, আহক মই হাৱা চাৱা দি যাওঁ। তো এতিয়া বলক প্ৰথম হাৱাটো দি লওঁগৈ গৈ পিনি।
তো এতিয়া বাইকৰ হাৱা চাৱা দি মেলি আহি পিনি পাই গ'লো ঘৰত আৰু আহি পিনি এতিয়া ভাতটো খাই ল'লোঁ ভাতটো খাই পিনি বহি আছোঁ মানে দেউতাই বাইকখন লৈ পিনি ওলাই গৈছে কিবা কাম এটা আছে কামটো কৰি আহোঁগৈ বুলি ক'লে তো সেইটো কাৰণে দেউতাই বাইকখন লৈ গৈছে তো দেউতাৰ বাইকখন লৈ পিনি আহক তাৰপিছত অলপ ওলাই যাম যিহেতু মুকেশক ফোন কৰিছিলোঁ সি তাৰো বাইকখন বোলে লৈ গ'ল কোনোবাই তো সি বাইকখন অহাৰ পিছত আহিব তো তাৰপিছত কল কৰিম বুলি কৈছে মোক আহি পিনি তো তাৰপিছত অলপ ওলাই যাম দুইটা তো চাই থাকিব ভিডিঅ'টো এতিয়া ভাত চাত খাই যিটো ল'লোঁ অকণমান টাইম বহু ফেনৰ তলত বহি পিনি বাইকখন আহক তাৰপিছত ওলাই যাম ভালকৈ তো এতিয়া বাইক পাই গ'লোঁ আৰু এতিয়া আহি আছোঁ চাৰিআলি তো চাৰিআলিত যাওঁ চাৰিআলিত গৈ পিনি ভিডিঅ'টো ভালকৈ বনাই আছোঁ নহ'লে হেলমেটটো নাই নহ'লে গোটেই হিলি যায় মানে তো ফাইনেলি এতিয়া আহি পিনি ৰখি আছোঁ চাৰিআলিত আৰু মানে লগৰ এটা মোৰ ইউটিউব চেনেল এটা আছে তাত চাৰিআলিত মানে ভিডিঅ' বনালে সেইটোৱে দিগদাৰ হয় এনেকুৱা হুলস্থুল মানে লগৰ এটা মোৰ ইউটিউব চেনেল আছে য'ত জেডিবে মানে প্ৰেংক দেখায় আপোনালোকে পাই থাকে গোগামুখৰ তাকে তাৰ লগৰ শ্বুট চলি আছে ইয়াত চাবৰ কাৰণে ৰখি আছোঁ মানে এই ড্ৰেছ আপ কৰিব গৈছে আহক তাৰপাছত আপোনালোকক অকণমান মই দেখাম 2-3টা ক্লিপ মানে এতিয়া সিহঁতি প্ৰেংক নহ'লগৈ মানে কিহৰ কাৰণে মানে মন্দিৰত চাওক এবাৰ মানুহ চানুহ নাই মানে সেইটো কাৰণে মানুহ নথকা জেগাততো প্ৰেংক নহয় ন তো সেইটো কাৰণে এয়া পূৰা পেকআপ চেকআপ কৰি আছে তো এইজনে মেইন মানুহ আমাৰ কি আছিলে চেনেলটোৰ নাম এবাৰ কৈ দিয়া আকৌ NB প্ৰেংক ন এতিয়া মোৰ ৰখোঁ ৰাতিলৈকে মুকেশ আহি আছে মুকেশৰ কাৰণে ৰখি থাকোঁ তো এতিয়া চাৰিআলি পাই গ'লি ঘৰৰ ফ্ৰণ্টত মানে ৰাস্তাত ৰখি আছোঁ আৰু এইফালে ফাইনেলি আমাৰ মুকেশ ভাই আহি পিনি পাই গ'লি হেল্ল' কি খবৰ বহুত দিনৰ মূৰত লগ পাইছোঁ তো পূৰা মানে লেট আজি মানে বস্তুটো কি হৈছে ন দুইটাৰ লগতে ছেইম মানে হৈছে মোৰো মানে দেউতাই বাইকখন লৈ পিনি ওলাই গ'ল মোৰো ঘৰতে সোমাই থাকিবলগীয়া হ'ল আৰু একেই ৰাতিপুৱা মানে বাইক নাই এতিয়া পাইছে ওলাই আহিছে চেম মানে বাইক প্ৰব্লেম দুজনে মোৰ ৰাতিপুৱা গাত মানে মোৰ কথাটো জমনি হৈ গ'ল হা মই ৰাতিপুৱা গা ধুইছোঁ ভাবিছোঁ বাইকখন ঘৰতে আছে গা পা ধুই কাপোৰ চাপোৰ পিন্ধি ওলাইছোঁ ৰুমত চাইছোঁ বাইক নাই দেউতালৈ গুচি গ'ল তো মানে কণ্ডিশ্যনটো মানে এনেকুৱা হৈ গ'ল নহ'লে মানে আজি দুটা মানে প্লেনিং আছিলে আমি হেৰিয়ত যোৱা কথা আছিলে সোৱণশিৰি কলেজত যোৱা কথা আছিলে তাত মানে আজি আছিলে কি আছিলে তাত প্ৰেছাৰ আছে এতিয়াও হৈ আছে যাব পাৰিবা তেতিয়াহ'লে এপাক গৈ আহিমগৈ তাতে তো প্ৰথমটো তেতিয়াহ'লে গৈ চাৰিআলি হেলমেট দৰকাৰ নাই মানে হেলমেট দৰকাৰ নাই মানে হেলমেটটো লাগে বাৰু কিন্তু মানে মোৰ হেলমেটটোৰ গ্লাছখন ভাঙি আছে ফোনটো সেইটো কাৰণে মানে আনিবৰ কাৰণে বেয়া পাওঁ নহ'লেতো মই কেমেৰা চেমেৰা লগাই ওলাই আহিলোহেঁতেন কিন্তু এই গ্লাছখন নাই ন সেইটো কাৰণে এনেই লগাই যাবৰ কাৰণে লাজ লাগে তো মানে আনিবৰ কাৰণে আহিছিলোঁ এতিয়া হেলমেটটো চাৰিআলিত যিহেতু চেকিং চলি আছে সেইটো কাৰণে মানে হেলমেট লৈ যাম বুলি ভাবিছিলোঁ তো এতিয়াতো মানে চাৰিআলি নাযাওঁ ডাইৰেক্ট ফ্ৰণ্টত যাম তো সেইটো কাৰণে যাওঁ ডাইৰেক্ট চিধা তালৈকে যাওঁ তো হেলমেট দৰকাৰ নাই ওচৰতে আছে তো ব'লক তাত গৈ পিনি লগ পাই আছোঁ আপোনালোকক তো এতিয়া বাইকত বহি আহি আছোঁ মানে মুকেশ ভাইবোৰক বাইকখন থৈ আহিলোঁ মোৰ বাইকখনৰ লগতে এতিয়া আহি আছোঁ সোৱণশিৰি কলেজলৈ তো যাওঁ গৈ পিনি তাতে আপোনালোকক দেখাওঁগৈ কেনেকুৱা ধৰণৰ হৈ আছে কি হৈ আছে তো ব'লক এতিয়া ডাইৰেক্ট তালৈকে তো এতিয়া সোমাই আহি আছোঁ সোৱণশিৰি কলেজৰ ভিতৰত তো ব'লক ভিতৰত গৈ পিনি চাওঁগৈ কি হৈ আছে মানে ষ্টেজৰ বেয়াতে হৈ আছে ব'লক ভিতৰত গৈ পিনি দেখাই আছোঁ তো একচুৱেলি ইয়াতে এতিয়া ভইচটো অকণমান মই স্পীড কৰি দিছোঁ কাৰণ কপিৰাইট লাগিব পাৰে তো গানত ডান্স কৰি আছে তো একচুৱেলি ইয়াত হৈ আছে ফ্ৰেছাৰ্ছ বড়োসকলৰ হৈ আছে যিহেতু এখন কলেজত একবাৰ অলৰেডি হৈ গ'ল আমাৰ অসমীয়াৰ যিমানখিনি আছিলে তো তেওঁলোকৰ অলৰেডি হৈ গ'ল এবাৰ তাৰপিছত এতিয়া আকৌ বড়োৰ কাৰণে হৈ আছে তো একচুৱেলি এখন কলেজত দুটাকৈ মানে ফ্ৰেছাৰ্ছ পতা হয় ইয়াত চাই লওক এয়া কি মানে তুমি কি আহোঁতে মানে হেৰিয়ত আহিছা নেকি তপস্যা তো এতিয়া আমি আহি পিনি মানে সোৱণশিৰি কলেজৰ পৰা চিধা আহি পিনি পাই গ'লোঁ হোটেলত আৰু হোটেলত আহি পিনি এতিয়া গোটেইকেইটা পূৰা এইফালে চাহ এইফালে মুকেশ ভাই পূৰা চাহ তাহ খাই আছোঁ আৰু এইফালে আমাৰ অম্লান মানে টোটেলি পাৰ্টিটো অম্লানৰ ফালৰ পৰা আছে ন ভাবিছে নেকি ভাবিব লাগিব আৰে নাভাবি বেংকৰ মানুহে বেংকৰ চাকৰি পাবলৈ পাগল হৈ থাকে এই বেংকৰ চাকৰি এৰি থৈ গৈছে তো এতিয়া চাহটো খাই লওঁ তাৰপিছত যাম মানে ওচৰতে মেলা এখন আছে মেলাখনো চাওঁগৈ চাই লওঁ সোমাওঁ নোসোমাওঁ যদি সোমাওঁ ভিডিঅ'ত পাই যাব আপোনালোকে আৰু মই এইফালে চাহ খাই আছোঁ আৰু সকলোকে লগ পাম আকৌ তো এতিয়া চাহ তাহ খাই মেলি আহি পিনি পাই গ'লি ঘৰত আৰু এইফালে মোৰ লগত মুকেশো আহিলে মুকেশ ভাই তো দুইটা আহি পিনি ঘৰত পাই গ'লোহি আৰু যিহেতু ৰাতি হৈ গ'ল এতিয়া ভিডিঅ'টো সামৰিছোঁ আৰু আমাৰ মুকেশ ভাই বগৰ বৰ ধুনীয়া ইউটিউব চেনেল এটা আছে মই আপুনি ভিডিঅ' আৰম্ভতে কৈছিলোঁ মুকেশৰ চেনেল আছে বুলি ডেছক্ৰিপশ্যনত থাকিব তাৰ চেনেলৰ লিংক গৈ চাবগৈ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে মোক GMK মুকেশ ভাই বুলি আছে তো চাব আৰু মানে ৰঙা লাইট জ্বলি আছে ন সেইটো কাৰণে ইয়াৰ বগৰ মোবাইলৰ ফ্লেছ জ্বলাই লৈ পিনি ভিডিঅ'টো সামৰি আছোঁ
তো উপায় নাই আৰু উপায় নাই মানে বগা লাইট থাকিলে মানে পুৰা ধুনীয়াকৈ ওলাই ন এতিয়া ৰঙা লাইটটো লগাই থোৱা আছে সেইটো কাৰণে মানে এনেকৈ জ্বলি আছে আৰু তাতে লাইন নাই হ'লেও ইনভাৰ্টাৰ লগত ৰঙা লাইট জ্বলাই পিনি বহি আছোঁ দুইটা তো এতিয়া ইয়াৰ পৰা মানে চেনেলৰ অলপ কিবা ছেটিং অলপ মিলাই দিব লাগে সেইখিনি মিলাওঁ তো ভিডিঅ'টো ইয়াতে সামৰি দিওঁ যদি আজি মোৰ ভিডিঅ'টো চাই পিনি আপোনালোকে ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকন ক্লিক কৰিব যাতে মই ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাব পাৰে তো আজিলৈ বাই বাই লগ পাই আছোঁ বাই বাই কালি ব্লগত